মামাইতো কৈছিলে আমাক, মামাও কৈছিল হাগ্ৰামা ছাৰকে আমি ভোট দিছোঁ। আজি ৩-৪ বছৰ পৰা যিমান দিনৰ পৰা BPF-ক আমি ভোট দিছিলোঁ, তেতিয়া ভোটৰ সময়তো কৈছিল আইমা 10জন সকলোৱে আমাক ভোটটো দিবি। BTC-ৰ আমি এটা পাতো লৰিব নিদিওঁ। এতিয়াতো BTC-ৰ পাত লৰিব নিদিয়া গাঁৱকে লৰাই আছে। তেজ দিম তাও মাটি না দিম। চাকরি নালাগে আমাক চাকরি নালাগে আমাক ঘৰো নালাগে চৰকাৰে আমাক চাকরিও নালাগে ঘৰো নালাগে আমি হাজিৰা কৰি খোৱা মানুহ আমি হাজিৰা কৰি খাই আমি এৰি নিদিম স্যার আমি মাটি এৰি দিব নোৱাৰিম আমি ইয়াতে থাকিম আমি কত নাযাম আমি ইয়াতে থাকিম আমি মাটি এৰি নিদিম আমি ইয়াৰে মানুহ আমি তো বেলেগ জায়গার মানুষ নহয় না ইয়ারে মানুষ আমি কত যাব নোৱাৰিম আমি মাটিও এৰি নিদিম আজি আমি বহুদিন ধরে ভাত পানি খাওয়া না হয়েছে আমার উঠাই কয়া আছে আমাক গেলা উঠিব লাগে আমাক যাব লাগে আমি না যাইম আমি এতেই থাকিম এতে আমি ডাঙর দীঘল হয়েছো এতে আমি থাকিম আর কি আমি কোনোঠাই না যাইম আমার ঘর ভাঙে দিব মালগাঁও বসালগুড়ি কয় স্যার মামাইতো কৈছিলে আমাক, মামাও কৈছিল হাগ্ৰামা ছাৰকে আমি ভোট দিছোঁ। আজি ৩-৪ বছৰ পৰা যিমান দিনৰ পৰা BPF-ক আমি ভোট দিছিলোঁ, তেতিয়া ভোটৰ সময়তো কৈছিল আইমা 10জন সকলোৱে আমাক ভোটটো দিবি। BTC-ৰ আমি এটা পাতো লৰিব নিদিওঁ। এতিয়াতো BTC-ৰ পাত লৰিব নিদিয়া গাঁৱকে লৰাই আছে। তেনেহ'লে আমি কি কৰিম? ক'ত যাম? ল'ৰা ছোৱালীকেইটা এই স্কুলত দিছোঁ, এতিয়া আৰু মাটিৰ কাগজ বা যি কিছু আমাৰ একো নাই। চৰকাৰে কয় দিম দে মাটিৰ কাগজ দিম দি সেনা ভোটটো আদায় কৰি ল'লে। ভোটটো আদায় কৰি লোৱাৰ পিছত এতিয়া আমাক মানে জকৰাই আছে। কি কৰিম আমি? ক'ব লগাতো একোৱেই নাই। চৰকাৰৰ ওপৰত দিও না যাবই পাৰি আছোঁ না কিবা কৰিয়ে আছোঁ। তেনেহ'লে আজি কৈ আছে এক কথা, কালি কৈ আছে এক কথা। ল'ৰা ছোৱালীগিলানৰো স্কুল আদি ক্ষতি হৈ আছে। আমাৰো এতিয়া বিধান পেলাব লাগে, ৰুব লাগে। আমাৰো কি হাতত কাম আহে নেকি? তেনেহ'লে আমি কি কৰিম? ক'ত যাম? আমি গতিকে ইয়াতে থাকিম, ইয়াৰে মানুহ ইয়াতে থাকিম। আমাৰ কোনো মাটি ভাটিও নালাগে। যিখিনি আমাৰ আছে আমাক এইখিনিতে সুখী শান্তিৰে থাকিব দিয়ক। লাগিলে আমাক চাউল নিদিয়ক, অৰুণোদয় নিদিয়ক, নুন তেল একো নালাগে আমাক। এইখিনিয়ে কথা, আমি ইয়াতে থাকিম। আমাৰ এইখিনিয়ে কথা। নিজৰ মাটি নিজৰ ভিত্তিত ইয়াতে থাকিম। আমাক চৰকাৰৰ একো বস্তু নালাগে। আমি নিজে উপাৰ্জন কৰিম, নিজে খাম, হাজিৰা কৰিম, মুজাৰা কৰিম, তাকে দি আমি চলিম। আমাৰ এই কথা। চৰকাৰে কৈছে বোলে তুমি চিন্তা কৰিব নালাগে। আজি আমাক চিন্তা কৰিব পেলাইছে, আমাক পাগলা বনাইছে। আজি আমি বহুদিন ধরে ভাত পানি খাওয়া না হয়েছে আমার। আজি আমাক এনেকা কৰিছে, কৈছে বোলে ছাৰে মিটিঙত আমি খালি কৰিব দিয়া নাই। কৈছে বোলে তোমাৰ ঘৰবিলাক গোটাই যাব, সার্ভে কৰি আছে, সব বোলে যাব। উঠাই কয়া আছে আমাক গেলা উঠিব লাগে, আমাক যাব লাগে। আমি না যাইম, আমি এতেই থাকিম, এতে আমি ডাঙৰ দীঘল হয়েছো, এতে আমি থাকিম আর কি। আমি কোনোঠাই না যাইম, আমার ঘর ভাঙে দিব। মালগাঁও বসালগুড়ি কয় স্যার। সরকারে কাক দিব খুঁজছে মাটি? চৰকাৰে কাক দে মাটি? চৰকাৰে আদানী নোৱা বুলি কৈছে, যা বুলি কৈছে বোলে এইবিলাক নিব। আমি নিদিম আর কি স্যার, আমি এইবিলাক মাটি। এইখন ঠাইৰ পৰা কিমানখন ঘৰৰ 19 ঘৰ যাওয়া কথা কৈছে স্যার। 75 ঘর মানুষ আছো, এলা বিলে সব বিলে মানুষ যাব। আমি কাহকে যাবা না দিম স্যার।
মাটি ভেটি কাহিনীবোৰ বিচাৰিছে কি খবৰ? আমি এৰি নিদিম নিদিম স্যার, আমি মাটি এৰি দিব নোৱাৰিম। আমি সৰু ইয়াতে থাকিম, আমি কত নাযাম, আমি ইয়াতে থাকিম, আমি মাটি এৰি নিদিম। আমি কত যাম, আমি ইয়াৰে মানুহ, আমি তো বেলেগ জাগাৰ মানুহ নহয় না, ইয়াৰে মানুহ, আমি কত যাব নোৱাৰিম, আমি মাটিও এৰি নিদিম। চৰকাৰে কি কৰিব বিচাৰিছে ইয়াত? কোম্পানী খোলাব চৰকাৰে লৈ মাটিখিনি, বেলেগ মাটি আছে এইখিনি লওক চৰকাৰে, আমাৰ দাগখিনি এৰি দিব লাগে, আমি ভূমিখিনি নিদিম। আপোনালোকৰ মাটি ভেটিটো এৰি যাব দিছে নেকি চৰকাৰে এতিয়া? দিছে, আমি এৰি নিদিম। চৰকাৰে কি কৈছে? চৰকাৰে কৈছে মাটিখিনি মানে পৰিছে বুলি, মানে কি কৰিছে আৰু মাটিখিনি লাগে আমাক, আহি আছে নাই, আমি মাটি এৰি নিদিম, আমাৰ মাটিখিনি আমাক লাগে, আমি মানে নাদিম মাটিখিনি, আমি সৰুৰ পৰা ইয়াতে আছো। কি কাৰণে আপোনালোকে ইয়াত আহিবলগীয়া পৰিস্থিতি হ'ল? আমি আজি ইয়াতে আহিছো, মানে আমাৰ যে চৰকাৰ আছে, চৰকাৰে বোলে আমাৰ মাটিখিনি নিব কাৰণে আমি ইয়াতে আহিছো আর কি স্যার। কি বনাব বুলি কৈছে? কোম্পানী, কোন কোম্পানী? সোলার কোম্পানী, কাক দিব মানে মাটিখিনি? আদানিক দিব। এতিয়া আপোনালোকে দিব? তেজ দিম, তাও মাটি না দিম। চাকৰি দিব, চাকরি নালাগে আমাক চাকরি নালাগে, আমাক ঘরও নালাগে সরকারে, আমাক চাকরিও নালাগে, ঘরও নালাগে। আমি হাজিরা করে খাওয়া মানুষ, আমি হাজিরা করিয়া খাইম, কিন্তু আমাক ঘর ভাঙে দিবা না পাবো। মানে মাটি আপোনালোকে এৰি নিদিয়ে? আমি না দিম, আমার মাটি আমি না দিম। চাকৰি আমাৰ ল'ৰা ছোৱালী কষ্ট চাকরি নালাগে, আমাক চাকরি নালাগে, আমি কষ্ট করিয়া খাওয়া মানুষ, আমি কষ্ট করিয়া খাইম, আমাক চাকরি নালাগে। ভেটিতে খিলঞ্জীয়াই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকৰ বিৰুদ্ধে, কি ক'ব? হয়, খুব দুখ আৰু পৰিতাপৰ বিষয়। আজি আমি খিলঞ্জীয়া হৈ ভূমিপুত্ৰ হৈও আজি আমাৰ ঘৰ মাটি আজি এৰি যাব লগা নিচিনা অৱস্থা হৈছে। এই ভাষাক আমি তীব্ৰ ভাষাৰে, এই কথাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো। আমি কেতিয়াও আমাৰ কৰ্মচাৰী মানুহখিনি আমি উচ্ছেদ হ'বলৈ নিদিওঁ, ভূমিপুত্ৰসকলক আমি উচ্ছেদ হ'বলৈ নিদিওঁ। ব্ৰিটিছ চৰকাৰ আৰু অসম চৰকাৰে প্ৰৰোচনামূলকভাৱে হঠকাৰী সিদ্ধান্ত লৈ আজি আমাৰ এই খিলঞ্জীয়া ভূমিপুত্ৰ নিৰীহ কৃষিজীৱী ৰাইজক আজি ইয়াৰ পৰা আঁতৰাব খুজিছে। তেওঁলোকে কি চিন্তা চৰ্চা কৰিছে? তেওঁলোকে খিলঞ্জীয়াক স্বাৰ্থত না খিলঞ্জীয়া বিৰোধী চৰকাৰ? আমি চৰকাৰক প্ৰশ্ন কৰিছো। আৰু তেওঁলোকে মাটি লাগে, ভূমি লাগে, অলপমান পশ্চিম ফালে গ'লে বহুত খাচ মাটি আছে, তেখেতসকলে এই খাচ মাটিখিনি লওক, আমাৰ কোনো আপত্তি নাই। সেই খাচ মাটিখিনি তেওঁলোকে এৰি কজলাভূমি এখন গাঁৱত তেওঁলোকে জাপি দি এই মাটিখিনি APDCLক দিব খুজি আছে। ইয়াৰ অৰ্থ কি? তেওঁলোক কজলাভূমি বিৰোধী নেকি? ভূমিপুত্ৰ বিৰোধী নেকি? খিলঞ্জীয়া বিৰোধী নেকি? আজি খুব দুখ আৰু পৰিতাপৰ বিষয়। খিলঞ্জীয়াৰ স্বাৰ্থৰ ঢাক ঢোল বজাই অহা চৰকাৰখনে আজি যে খিলঞ্জীয়াক এইভাৱে ক্ষতিগ্ৰস্ত কৰিব বিচাৰিছে, উচ্ছেদ কৰিব বিচাৰিছে, আমি এইখন চৰকাৰক ধিক্কাৰ দিছো। চৰকাৰে যদি বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰে, কি চৰকাৰে যদি বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰে, আমাৰো বল আছে, আমাৰো তেজ আছে, আমাৰ তেজ থকালৈকে আমি এই মাটি কেতিয়াও এৰি নিদিওঁ। আমিও বলপূৰ্বকভাৱে তেওঁলোকক বাধা প্ৰদান কৰিম। এইখিনি কথা। কাক দিব খুজি আছে? চৰকাৰে মাটিখিনি চৰকাৰে নিব খুজি আছে, চৰকাৰৰ APDCL বিভাগক দিব খুজি আছে। ইয়াত বহুত খাচ মাটি আছে, তেখেতসকলে ভালদৰে চালে হ'ল 300 মিটাৰ মান আঁতৰত গ'লে তেওঁলোকে খাজ মাটি আছে, এইখিনি ল'ব পাৰে। কিন্তু তেওঁলোকে এইখিনি কৰা নাই, তেওঁলোকে জাপি দিছে আমাৰ এই গাঁওখনক, সম্পূৰ্ণ এই বছালগুৰি মালগাঁও এই গাঁওখনক জাপি দিছে। হয়, ইয়াত প্ৰায় আজি 21টা, 2টা নন BTCৰ ফেমিলি পৰিছে আৰু 19টা আমাৰ BTC ফেমিলি ইয়াত অন্তৰ্ভুক্ত হৈছে। কিন্তু আজি তেওঁলোকে 19টাহে কৈছে, কিন্তু কালি তেওঁলোকে আৰু ক'ব 500টা, পৰহি তেওঁলোকে আহি ক'ব 1000 ফেমিলি। এনেকে তেওঁলোকে আমাক আঁতৰাব খুজিছে। এই কথাত আমি তীব্ৰ বিৰোধিতা কৰিছো, ইয়াক আমি কেতিয়াও হ'বলৈ নিদিওঁ। সেইখিনি আমি এতিয়ালৈকে গম পোৱা নাই আদানীৰ নাকি। আমি জানো যে আদানীৰ মাটিখিনি সম্পূৰ্ণ হৈছে, এইখিনি APDCLত কিবা কৰিব নেকি তেওঁলোকে। ৰাইজে পুৰা অটল আছে। আমি যুগ যুগ ধৰি, বছৰ বছৰ ধৰি ইয়াত বসবাস কৰি আছো। ঘৰ মাটি ভেটি মন্দিৰ আমি সাজিছো, নামঘৰ সাজিছো। হঠাৎ আমাক নতুন ঠাইত দিলে আমি কেনেকে তাত জীৱন নিৰ্বাহ কৰিম? আমাৰ জীৱিকা কি হ'ব? সম্পূৰ্ণ জীৱ বৈচিত্ৰ্য সম্পূৰ্ণ আমাৰ সলনি হ'ব জীৱন নিৰ্বাহ কৰাত। গতিকে আমি ইয়াৰ পৰা ক'তো নাযাওঁ, আমাৰ মানুহ ইয়াৰ পৰা ক'তো নাযায়। এইখিনি আমাৰ অটল সিদ্ধান্ত।
আজি যোনটো প্ৰটেষ্ট হ'ল সেই প্ৰটেষ্টটোৰ মানুহখিনিৰ লগত কথা পাতিবলৈ TC ছাৰ আৰু BTC চৰকাৰে মোক পঠিয়াইছে। মই আহিছোঁ কথা পাতিবলৈ, পাব্লিকক বুজাই দিছোঁ যে আমাৰ ছাৰ্ভে এটা হৈছে, কিন্তু তেওঁলোক যিহেতু শংকিত হৈছে আৰু তেওঁলোকে দুটামান ৰিকুৱেষ্ট ৰাখিছে যে ছাৰ্ভেটো ভালকৈ কৰাৰ আগতে তেওঁলোকৰ পাৰ্টটো, এনেইতো আমাৰ অলপ আধাখিনি ছাৰ্ভে পূৰাই হৈছে, তেওঁলোকৰ পাৰ্টটো ছাৰ্ভেখিনি কৰাৰ আগতে তেওঁলোকক যাতে আমি এটা খবৰ দি আহোঁ। আৰু লগতে তেওঁলোকে ৰিকুৱেষ্ট কৰিছে যে তেওঁলোকৰ স্থানীয় MLA আৰু MCLA ছাৰ সকলকো যাতে আমি আনো। মই সেই কথাটো মানি লৈছোঁ আৰু এতিয়া ফিল্ডৰ পৰা গৈ মই আমাৰ ওপৰৰ ছিনিয়ৰসকলক আমি জনাম পাব্লিকে কিখিনি বিচাৰিছে। মই পাব্লিকক এটাই ৰিকুৱেষ্ট কৰিম যে আতংকিত হ'ব নালাগে। তেওঁলোকৰ আমি ক্ষতি কৰা আমাৰ একো উদ্দেশ্য নহয়, কিন্তু চৰকাৰী যোনটো নিয়ম আছে আমি নিয়ম অনুযায়ী আমি কামখিনি কৰি যাম। নহয়, এতিয়া চাওক, আমাৰ এতিয়া ছাৰ্ভেটো চলি আছে। তেওঁলোকৰ পাৰ্টৰ আমি এতিয়ালৈকে তেওঁলোকক সন্মান কৰি তেওঁলোকৰ কিমান ঘৰ মানুহ যাব, কিমানখিনি মাটি যাব, আমি এতিয়ালৈকে ছাৰ্ভেটো কৰা নাই। সেইটো পাব্লিকে ৰিকুৱেষ্ট কৰিছে যে অলপ দিনৰ পাছত ছাৰ্ভেটো হওক, আৰু ঠিক আছে আমি মানি লৈছোঁ। তেওঁলোকক মনত দুখ দি বা কষ্ট দিটো আমি একো কাম কৰিব নিবিচাৰোঁ।